হাতৃ বধৰ প্ৰতিশোধ লোৱাৰ কাৰণে গান্ধাৰ সাজে শকুনিয়ে গান্ধাৰ সাজে শকুনিয়ে থাকে হস্তিনাতে ভাবে মনে মনে মুখত মিঠাই অন্তৰ তিতা স্বভাৱ হব মোৰ সদায় সদায় চিন্তি থাকিম সদায় সদায় চিন্তি থাকিম ধ্বংস কৌৰৱৰ ভাবে মনে মনা ভাবি চিন্তি শকুনিয়ে হস্তিনাথ থাকিলা মৌখনা মিঠা মাতে মৌখনা মিঠা মাতে ওয়ে একদিনা শকুনিয়ে ভাগিন
যিহেতু মোৰ নিজৰ ভাগিন পাণ্ডৱসকল যিহেতু মোৰ নিজৰ ভাগিন নহয় সেয়েহে যিকোনো প্ৰকাৰে পাণ্ডৱক বিনাশ কৰি হস্তিনাৰ সিংহাসনত তোমাক পাতিম মই ৰজা নহলে হয় 100 জন ভাতৃ হোৱাৰ কামত নাহিব আৰু সেই কাৰণেই মোৰ কথা মতেই হবে দুৰ্যোধন ভাগিন মোৰ অতি মৰা ৰজা হব দুৰ্যোধন ৰজা হব দুৰ্যোধন তেতিয়াহে মোৰ লক্ষ্য হইব হয় হি বুলি শকুনিয়ে বুলি লাভ আৰু সেইদিনাৰ পৰাই শকুনিৰ কথা মতে কৌৰৱে চলিলা গংগাৰ তীৰতে অকল হৰে গদা শিক্ষা কৰে নিৰ্জানতে অকল হৰে গদা শিক্ষা কৰে নিৰ্জানতে গঙ্গার তীরে যায় নাক বজাই শুই আছে চৌদিশে শকুনি
শুনা ভাগিন গনে শুনা কওঁ মই গংগাৰ তীৰতে শুই আছে ভীম কেনেই গংগাৰ তীৰতে শুই আছে ভীম কেনেই বলাচোন চাই আহো যাই পলম কৰি লাভ নাই শুনা শুনা ভাগিন কথা শুনি দুৰ্যোধনৰ আনন্দ মিলিলা ভাতৃগণক সংগে লৈ গমন কৰিলা ভাতৃগণক সংগে লৈ দপ দপকৈ ভাতৃগণে গমন কৰিলা গংগাৰ তীৰতে গৈ উপস্থিত হৈলা আৰু শকুনিৰ বুদ্ধিমতে ধীৰে ধীৰে ভাতৃগণে ভীমৰ কাষে গৈলা হাতে ভৰি ভীম হেনক বান্ধিব লাগিলা ভাতৃগণ গমন কৰিলা দাঙি আনি ভীমসেনক গংগাত পেলাই দিলা ধৰফৰ কৰি ভীমে পানী তল ধৰফৰ কৰি ভীমে পানী তল হয় আজি কিয় নিজকে ইমান অসহায় যেন লাগে অসহায় যেন লাগে থাকিম কেনেকৈ পানীৰ তলত থাকিম কেনেকৈ
থাকিব মই জীয়াই রক্ষা করা হে পিতৃ পবনে মরি যাও মই পানির তালাটা উদ্ধার করাব গো দেহি গো মায়াটা কোনে হাই করিব কোনে হাই করিব হকুনির হাকাতাই দুষ্ট করব গরে হকুনির হাকে দুষ্ট করব গরে হাত ভরি বাঁধি পানির পেলাই দিলে হাত ভরি বাঁধি পানির পেলাই এতিয়া কি করু মই এতিয়া কি করু মই রক্ষা করা পিতৃকা বান করে পবন দেবে ভীমলয় বায়ু যোগান ধরে পবন দেবে ভীমলয় বায়ু যোগান ধরে নিরোজ শরীরে ভীমে আপাতালপুর
কানন আমার গৃহে তুমি আজি করিবা বজাৰ ঐ আমাৰ গৃহে তুমি আজি করিবা বজাৰ তোমাৰ বাবে মই কৰো পায়স ৰণ এই পায়স খালে তুমি হবা
পাৰত থৈ গ'ল গুৰুৰ গৃহত গৈ ভীমে আচৰিত হল হাৰে কোনো মানুহ নাই দেখোন ক'ত গ'ল ভীমেই মনতেই ভাবেই মই হস্তিনালয়ে যাওঁ কি কথা কি বাৰ্তা এবাৰ খবৰ লওঁ এনেতেই বাটত ভীমেই দেখেই বহু মানুহ আহিছে বহু মানুহ গৈছে ইমান মানুহ একেলগে কলৈ বাৰু যায় অনুমানে কিবা কাজ থকা যেন পায় সুধিব লাগিলা ভীমেই বাটৰুৱাক চাই সুধিব লাগিলা ভীমেই বাটৰুৱাক চাই অ শুনা বাটৰুৱা ভাই অ শুনা ইমান মানুহ কলৈ যায় কোহা বুজাই শুনা বাটৰুৱা বাটৰুৱাই বোলে তুমি ক'ত থকা ভাই বাটৰুৱাই বোলে তুমি ক'ত থকা ভাই আমাৰ ৰাজ্যৰ খবৰ তুমি গমেই পোৱা নাই আমাৰ ৰাজ্যৰ খবৰ তুমি গমেই পোৱা নাই কুন্তীৰ পুত্ৰ ভীম আৰু জীয়াই থকা নাই কুন্তীৰ পুত্ৰ ভীম আৰু জীয়াই থকা নাই আজি ভীমৰ ৰাজ্য শ্ৰাদ্ধ পাতিছে ৰজাই শুনা বাটৰুৱা ইমান মানুহ কলৈ যায় কোহা বুজাই শুনা বাটৰুৱা কি কলা বাটৰুৱা ভাই ভীম মৰিছে আৰু আজি ভীমৰ আদ্য শ্ৰাদ্ধও পাতিছে হয় এই কথা শুনি ভীমে মানিলা বিস্ময় মনেই ভাবে এতিয়া মই কি কৰিব মনে ভাবে এতিয়া মই ভাবি চিন্তি ভীম খেনেই অস্থিৰ কৰে হস্তিনালৈ যাওঁ বুলি ভাবে মনে হস্তিনালৈ যাওঁ বুলি ভীমেই মনে মনে ভাবেই এই ৰূপত গ'লেই মোক কৌৰৱগণেই চিনি পাব পাৰে গতিকে ভিক্ষাৰী ৰূপ ধৰি মই যাওঁ এটিক্ষণে ভিক্ষাৰী ৰূপ ধৰি মই যাওঁ এটিক্ষণে বহুদিন পেট ভৰাই ভাত খোৱা নাই মই
ভোজ নিজেই খাই লওঁ ভাত খাই ভাতৃগণৰ খবৰ লওঁ ভাত খাই ভাতৃগণৰ তাৰ পিছত ভীমেই বাৰু কি কৰিলে অ বুদ্ধি সাজিবি কুদাৰে ভিক্ষাৰীৰ বেশ ধৰি হস্তিনালৈ যায় চলি ভিক্ষাৰীৰ বেশ ধৰি হস্তিনালৈ যায় চলি কোনেও গমকে নাপায় দেখা পাছে কি হইলা বিলা ধীৰে ধীৰে ভীমখেনে আগবাঢ়ি যায় ৰন্ধনশালে গৈ ভীমে উপস্থিত ৰন্ধনশালে গৈ ভীমে আৰু ডাঙৰ দীঘল কলপাত এখন ভীমেই পাৰি হাত দালি দিবলৈ বিলনীয়া হাত দালি দিবলৈ কথা শুনি বিলনীয়াই দিলা ভাত দালি হাত কৈ একেলগে দিয়া তেতিয়াহে ভোজন কৰিম তেতিয়াহে ভোজন কৰিম কথা শুনি বিলনীয়াই একেলগে দিলা উদৰ পুৰাই ভীমখেনে খাবলৈ ধৰিলা তৰকাৰী একেলগে সানি খাবলৈ ধৰিলা ভীমে মকৰা মকৰি
মহারাজ ও মহারাজ ও মহারাজ এটা বৰ ডাঙৰ কথা হলে ভিক্ষাৰী এজন আহি ৰন্ধা বস্তু হব খাই ভিক্ষাৰী এজন আহি ৰন্ধা বস্তু হব খাই তথাপিতো পেট ভৰা নাই অ মহাৰাজ অ মহাৰাজ এটা বৰ ডাঙৰ কথা মহারাজ হয় এতিয়াও বহু লোক নোখোৱাকৈ ৰৈ গল হয় এতিয়াও বহু লোক নোখোৱাকৈ ৰৈ গল হয় অন্য ফালে পশ্চিম সূৰ্যই অস্ত গল হয় অন্য ফালে পশ্চিম ৰজাৰ কাষত খোজক ৰৈ গল অ মহাৰাজ এটা বৰ ডাঙৰ কথা হলে অ মহাৰাজ এটা বৰ ডাঙৰ কথা ভিখাৰী এজন আহি ৰন্ধা বস্তু খাব খায়ে ভিখাৰী এজন আহি ৰন্ধা বস্তু খাব খায়ে তথাপিতো পেট ভৰা নাই অ মহাৰাজ এটা বৰ ডাঙৰ কথা আৰু এটা কথা মহাৰাজ যি খঙত মাতে সি যাব লাগে ভয় যি খঙত মাতে সি যাব লাগে ভয় আধা পেটি নুঠো বুলি আমাৰ আগত কয় আধা পেটি নুঠো বুলি আমাৰ আগত কয় কি কৰো ভাবি পোৱা নাই অ মহাৰাজ এটা বৰ ডাঙৰ কথা হলে অ মহাৰাজ এটা বৰ ডাঙৰ কথা হলে আৰু এটা কথা মহাৰাজ হয় এক গৰাহতে সি এক চৰিয়া খাই এক গৰাহতে সি এক চৰিয়া খাই
হৰি প্ৰভু নাৰায়ণে বোলে আই নকৰা সংশয় তোমাৰ পুত্ৰ ভীমসেন মৰা নাই জানিবা নিশ্চয় ভিক্ষাৰীৰ বেশে ভীম আছে ৰন্ধন হালে এই কথাই মই কলো তোমাৰ আগে এই কথাই মই কলো তোমাৰ আগে অহা কথা শুনি কুন্তি দেৱীৰ আনন্দ মিলিলা আনন্দতে কুন্তি দেৱী কান্দি বেলা আনন্দতে কুন্তি দেৱী হে প্ৰভু তুমি পাণ্ডৱৰ ভিক্ষাৰীৰ পেটৰ কুজা কৰাণী বাৰা মাতৃস্তুতি দেখি হেৰা দুৰ্যোধন আৰু ভাতৃ দুঃশাসন মোক বান্ধাৰ প্ৰতিশোধ এদিন নহয় এদিন লম কোন হেৰা দুৰ্যোধন কোন হেৰা গঙ্গাত পেলাই দিলি মোৰ মৃত্যু হোৱা বুলি মৰা কাজ পাতিলি
খুন হেৰা দুৰ্যোধন আৰু ভাতৃ দুঃশাসন মোক বান্ধা প্ৰতিশোধ এদিন নহয় এদিন ল'ম খুন হেৰা দুৰ্যোধন খুন হেৰা অহিংসাই পৰম ধৰ্ম অবেদ শাস্ত্ৰ কৌৰৱ কুল নিধন কৌৰৱৰ এশ ভাতৃ পাণ্ডুৰ পঞ্চ ভাত